হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ৰাতিপুৱা ঘৰতে আহিছিলে মাছ বেপাৰী এজন। যিহেতু ঘৰত আলহী আহিব, মায়ে বেপাৰীজনৰ পৰা ঘৰতেই আজি মাছ ৰাখিলে, চিতল মাছ। কাটি বাছি তেৱে দি থৈ গ'ল আৰু মাছখিনি ৰাতিপুৱা দেউতাই ভাজিছে। যিহেতু এতিয়া ঠাণ্ডা পৰিছে, গতিকে চৌকাত বনাব পৰা হৈছে কাৰণে দুপৰীয়া আজি সৰিয়হেৰে চিতল মাছ বনালোঁ। সৰিয়হৰ আঞ্জা বনাবৰ কাৰণে সৰিয়হখিনি অকণমান সময় ভিজাই থৈ মিক্সিত পেষ্ট কৰি লৈছোঁ। তাতে অকণমান নহৰু আৰু আদাও দিছোঁ। প্ৰথমতেই তেলত অকণমান জলকীয়া গুড়ি দিছোঁ। এনেকৈ দিলে আঞ্জাখনৰ কালাৰটো খুব ধুনীয়া আহে। তাৰপাছত পিঁয়াজ, বিলাহী, আদা, জলকীয়া গোটেইখিনি ভালকৈ ফ্ৰাই কৰি আগতে বইল কৰি ৰখা আলু দিও গোটেইখিনি ভালকৈ ফ্ৰাই কৰিছোঁ। আগতেই পেষ্ট কৰি ৰখা সৰিয়হখিনি দি তাত অকণমান হালধি দি গোটেইখিনি আকৌ ফ্ৰাই কৰিছোঁ। সোৱাদ অনুযায়ী নিমখ দিছোঁ আৰু পানী ঢালি উতল আহিবলৈ দিছোঁ। আঞ্জাখনত মাছ কেইপিচ দি শেষত অকণমান ধনিয়া কাটি দিছোঁ আৰু ৰেডি হৈ গ'ল সৰিয়হেৰে চিতল মাছ। খাই চাব এনেকৈ।